আরে বাবা একো ভালে কিন্তু কবই তোমাক মাজে মাজে মোৰ কেতিয়াবা ভাব হয় তাইলে যেন কেতিয়াবা কিবা হৈছে মোৰ আকৌ কি হ'ব অলৱেজ বিন্দাস সেইকাৰণে তোমাৰ এই চাহিটো চিন্তা হয় কেতিয়াবা তুমি মোক দেৱদাস কৰি পগলাটো নকৰা এই দেৱদাস হ'বলৈ মই কিন্তু পাৰো নহয় দেই পাৰো হ'লেতো ভালেই কথা অন্তত তোমাৰ ঘৰৰ সন্মুখত মৰিবতো পাৰিম বেলেগ কথা কৈছে ভাল লাগে কেতিয়াবা এনেকৈ দেখাত এইবোৰ কথা তুমি দাদাক কৈছা নাই মই আৰু ভাল পোৱাৰ কথা কৈছো কিন্তু নাই ক'বলৈ যাওঁ কিন্তু ভয় লাগে দাদাৰ মোৰ প্ৰতি কিছুমান সপোন আছে আৰু সেই সপোনবোৰ নুফলিয়াৰ আগতে যদি মই তোৰ ভাল পোৱাৰ কথা কওঁ তাতে কি বুলি দাদাই মোক কি বুলি একো নহয় দিয়া ধীৰে ধীৰে দাদাক কৈ যাবা তুমি পিছে দেউতাক কৈছা নাই মই দেউতাক ক'বলৈ মই কিন্তু তোমাক ক'বলৈ লৈ যাম দেই বাপৰে তোমাৰ ঘৰতে নাই নাই মই যাব নোৱাৰো কিয় মাজনী তুমি এতিয়াও যোৱা নাই বলা মোৰ লগত এয়া নিবি वजन देखा जाता हेलो तुम्हारे घर को মোৰ হৈ গ'ল ওলালে ইমান দাদা এই ওলাই আছে চেন কৰি আছে মোৰ দাদাই বোলো অঁ নাচ গান কৰিব লাগে নাচ গানে মানুহৰ মনবোৰ উৎফুল্ল কৰিব অঁ মই কি জানো আহক বেছি উৎফুল্ল হোৱাটো বেয়া মই কি জানো আকৌ আপুনি ক'ত আছে যেনেকৈ ৰ'দৰ তাপ দেহৰ কাৰণে ভাল বেছি ৰ'দৰ তাপত থাকিলে ছাল ক'লা পৰা ফুলা থাকে দেউতা তুমি একো কি কৈছা নাই মাজনী তোমালোক উঠি অহা ল'ৰা ছোৱালী তোমালোকৰ এতিয়া জপিয়াই ফুৰাৰ বয়স মই ক'ব খুজিছো জপিয়াই ফুৰি থাকে ভৰি পিছলি গৈ গাঁতত নোসোমাই দেখা ঘৰলৈ আহিবা কথা পাতি ব'লা মাজনী আহা মই কৈ থাকো দেই এতিয়া বাই বাই ভাইটি ক'লৈ আহিছে নাই মই ডান্সৰ প্ৰেক্টিছত আহিছোঁ হয় গে তোৰ লগত ভালে হ'ল দেই কি আনিছোঁ মই মই আহি পাইছোহি আমাৰ ভাড়া মাৰি বেলেগ কাম নাই নহয় তইতো কষ্ট কৰিব নালাগে সদায় আহ সদায় যাওঁ একো চিন্তা নকৰিব সন্ধিয়া হ'লে জেগাটো চবৰ ভাল হৈ নাথাকে অঁ সেইকাৰণে এই বেয়া চাই ল'বলৈ কৰিব মোৰ কথা চিন্তা কৰিব নালাগে মই চব এডজাষ্ট কৰি ল'ম মই সময়ত কাম আহিবি কিন্তু চিন্তা নকৰিবি